হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৱে জনাবচোন। আৰু গৰম কেনেকুৱা? গৰম পূৰা দিছে। গৰমৰ দিনত গৰম দিনো কি দিব ন, গৰমে দিব। সকলোৱে ভালে কুশলে থাকক আৰু গৰম হ'লেও পানী চানী বেছিকৈ খাই থাকিব। আৰু আজি ৰাতিপুৱা এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ, ভাবিলোঁ দেখুৱাওঁ আপোনালোককো। গৰমত এখন আঞ্জা বনাম। এতিয়া মই দেখাই আছোঁ কি আঞ্জা, ৰ'ব মই দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে? এয়া আমি মেচকা টেঙা বুলি কওঁ, মেচকা টেঙাৰ পাত এয়া। কিন্তু কোনোবা ঠাইত বেলেগ ক'ব পাৰে। কি কয় জনাবচোন। এয়া এই কোমলীয়া এইবিলাক আমাৰ আছে, গুটি হয়, গুটিৰ পৰা আৰু গাজে। এয়া দেখিছেনে? এইবিলাক চাই থাকক, মই পাতবিলাক ছিঙি কি কৰি আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। কোমল পাত লৈছোঁ, কোমলখিনি বেছি ভাল খাব। এইখিনি আনিলোঁ, এইখিনি এতিয়া মই ধুই অলপ কাটি ল'ম। এইখিনি এতিয়া মই অলপ সৰুকৈ কাটি লৈছোঁ পাতখিনি। তেতিয়া আৰু বনালে অলপ মিহি হৈ যাব। এতিয়া মই গৰম কৰাহিটোত একেলগে মাছ ভাজিছিলোঁ, অলপ তেল দি তাতে অলপ মই গোটা জিৰা দিছোঁ আৰু অলপ পিঁয়াজ দিছোঁ। পাঁচফোৰণ দিব পাৰিলে ভাল, কিন্তু আজি মোৰ ওচৰত পাঁচফোৰণ নাই, সেইকাৰণে পিঁয়াজটো অলপ ৰঙা হোৱাত ভাততে দি থোৱা এটা আলু দি দিছোঁ। আলুটো দিলে অলপ জলটো অলপ গোটা টাইপৰ হ'ব। তাত নিমখ হালধি ইমানখিনি লাগে আৰু দি পেলাই মই টেংচি পাতকেইটা দি দিছোঁ। আৰু পাতখিনি দি অলপ টাইম ভাজি থাকিম। কোমল পাত যিহেতু বহুত সোনকালে পাতটো গেলি সিজিয়ে যায় আৰু সেয়া গ'লে এতিয়া ইয়াত পানীখিনি দিব পৰা হৈছে। আৰু যিহেতু পাতকেইটা ৰঙা, সেইকাৰণে অকণমান পানীটো জোলটো ৰঙা টাইপৰ হ'ব। পানীখিনি দি অলপ উতল আহিব দিছোঁ। আঞ্জাখন মই অলপ ঠাণ্ডা পানী দিয়া গ'ল। উতল আহি অহাৰ পিছত আৰু মাছখিনি দি দিছোঁ। মাছ তিনিটা মানুহ হিচাপতে দিছোঁ মই। দি পেলাই মাছ দি পেলাই আৰু আঞ্জাখন অলপ টাইম উতলিব দিম। এই টেংচি পাতটো, এই মেচকা টেঙাৰ পাতটো এটা সেউজীয়াও পায়, এইটো ৰঙা নে পাতটো, সেইকাৰণে জোলটো অলপ ৰঙা টাইপৰ হৈছে। আৰু ইয়াত মই অলপমান আৰু জোলটো অলপ গোটা টাইপৰ হোৱাৰ কাৰণে অলপমান পিঠাগুড়িত বটন কৰি বনাই দি দিছোঁ। আৰু এতিয়া জোলখন হৈ গ'ল। দেখিছেনে কি ধুনীয়া হৈছে। বনাই খাবচোন, যদি গৰমত তেনেকৈ বনাই খাব পাৰে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। গৰমৰ দিনত অলপ বেলেগ ধৰণে খাব মন যায়। সেইটো টেঙা আৰু মাছৰ জোল বনাই খাবচোন, কেনেকুৱা লাগে জনাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।